দৈ লগত যদি এই দুটা বস্তু মিহলাই আপোনালোকে ছালত সপ্তাহত 2 দিন বা 3 দিন এনেকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে দেখিব খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ছালখন একদম কোমল উজ্জ্বল আৰু বগা হৈ পৰিছে। এই বস্তুকেইবিধ কি হয় চাওঁ আহকচোন। প্ৰথমতে মই ইয়াত 2 চামুচ দৈ লৈ লৈছোঁ আৰু এই দৈখিনি ঘৰত বনোৱা দৈ হয়। আপোনালোকে যদি ঘৰত বনোৱা দৈ নাথাকে তেতিয়াহ'লে আপোনালোকে বজাৰৰ পৰা কিনিও লৈ আহিব পাৰে, কিন্তু মোৰ ঘৰত যিহেতু গাখীৰ আছিলে ভাবিলোঁ অকণমান দৈকে বনাই দিলোঁ। দৈখিনি মই ধুনীয়াকৈ এনেকৈ ফেটি ল'লোঁ। ফেটি পেলাই মই দৈৰ লগত এতিয়া এটা বস্তু মিহলি কৰিম, যিটো হৈছে বেচন। আৰু বেচনটো আপোনালোকে জানেই, বেচনে আপোনালোকৰ ছালখন একদম উজ্জ্বল আৰু বগা কৰাত সহায় কৰে। বেচনত যিহেতু বহুত ধৰণৰ প্ৰপাৰ্টিজ থাকে, গতিকে বেচনে আমাৰ ছালখন কোমল কৰি ৰখাটো যথেষ্ট পৰিমাণে সহায় কৰে। দৈৰ লগত মই এনেকৈ 2 চামুচ বেচন ল'লোঁ। আপোনালোকে নিজৰ স্কিনত যিমানখিনি লাগে তেনেকৈও আপোনালোকে ল'ব পাৰে। তাৰপিছত মই ইয়াতে অকণমান হালধি দি দিলোঁ। হালধিখিনি দিয়াৰ পিছত মই এই পেষ্টটো একদম ধুনীয়াকৈ চামুচখনেদি এনেকৈ লৰাইছোঁ, যাতে পেষ্টটো বহুত ডাঠো নহয় আৰু বহুত বেছি পনীয়াও নহয়। এনেকৈ পেষ্টটো কৰি ল'লে আপোনালোকৰ মুখত লগাবলৈ সুবিধা হ'ব। এতিয়া মই পেষ্টটো গোটেইখিনি হৈ যোৱাৰ পিছত মই পেষ্টটো এডাল ব্ৰাছৰ সহায়ত এনেকৈ মোৰ গোটেই মুখত লগাম। এই পেষ্টটো আপোনালোকে সপ্তাহত 3 দিন এনেকৈ ছালত লগালে আপোনালোকে খুব 10-15 দিনৰ ভিতৰতেই আপোনালোকৰ ছালখনৰ এটা ধুনীয়া পৰিৱৰ্তন দেখিব। আৰু মোৰ এই গালত অকণমান পিগমেণ্টেশ্যন টাইপ হৈছে, সেইকাৰণে মই সেই জেগাখিনিত অকণমান পেষ্টটো বেছিকৈ লগাইছোঁ, যাতে মোৰ সেই দাগখিনি লাহে লাহে পাতল হৈ আহে। আৰু এনেদৰে লগোৱাৰ পিছত আপোনালোকে বহুত সময় ইয়াক ৰাখিব নালাগে। মাত্ৰ 15 মিনিট সময় ইয়াক ধুনীয়াকৈ ৰাখি শুকাব দি ঠাণ্ডা পানী দি ধুই দিব। পানীৰে ধুই দিয়াৰ পিছত এতিয়া মোৰ স্কিনখন দেখিছেনে ইমান ধুনীয়াকৈ গ্ল' কৰিছে। আপোনালোকে তাৰপিছত যি ক্ৰীম ইউজ কৰে সেয়া ক্ৰীমেই ইউজ কৰিব। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।